সুপ্ৰভাত লগতে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আজি দেওবাৰ ভাবিলো সানডে ভ্লগ দিও আজি সানডে হৈছে স্পেশাল সানডে গতিকে আজি হৈছে 2022 চনৰ শেষৰটো দেওবাৰ লগতে আজি খ্ৰীষ্টমাছ গতিকে খ্ৰীষ্টমাছৰ শুভেচ্ছা জনালো আটাইকে লগতে আহি থকা নতুন বছৰৰ শুভেচ্ছা জনালো তাৰ পিছত এতিয়া 2022 চনৰ শেষৰটো দেওবাৰ আপোনালোকে কেনেকৈ পাৰ কৰিব বা কেনেকৈ পাৰ কৰিলে জনাবচোন কমেন্টত আৰু চাও ময়ো কেনেকৈ পাৰ কৰোঁ আৰু এতিয়া মই আহিছো পথাৰলৈ পথাৰত দেতাই কাম কৰি আছে দাদাই কাম কৰি আছে আমাৰ এতিয়াতো ধানবিলাক চপালে বাৰু কিন্তু এতিয়া আলু খেতি কৰিছে লগতে তিয়হ ৰঙালাও বিভিন্ন ধৰণৰ খেতি কৰিছে গতিকে মই চাবলৈ আহিলোঁ বেলেগ দিনত সময় পোৱা নাযায় আহিবও নহয় গতিকে আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ আপোনালোকেতো মই অহা পথাৰখন চিনিয়ে পায় হয়নে দাদাৰ ভিডিঅ'ত আপোনালোকে দেখিয়ে থাকে পথাৰখন এই ৰিলছত দেখাই থাকে আমি ইয়াতে বহুত ৰিলছ বনাওঁ ভিডিঅ' বনাওঁ তথাপি এবাৰ মোৰ তাত চাওক আমাৰ পথাৰখন ধুনীয়া পথাৰখন এতিয়াতো ধানবিলাক কাটিলে বাৰু পথাৰখন মুকলি হ'ল নৰা কাটিছে ল'ৰাবিলাকে মেজি বনাব বিহুৰ কাৰণে বিহু আহি পালে নহয় সেইকাৰণে পথাৰ মুকলি হ'ল এইখন পথাৰতে আমি ভিডিঅ' বনাইছিলোঁ প্ৰসেনজিৎ দা নিৰ্মালী বাৰ লগত যে আমি ৰিলছ বনাইছিলোঁ ইয়াতে তেতিয়া ধান আছিলে বাৰু এতিয়া নাই আৰু এয়া আমাৰ এইটো দাদাহঁতৰ ইয়াতে দাদাহঁতে খেতি কৰিছে আলু খেতি কৰিছে সৰিয়হ লগাইছে আৰু এইবিলাক গোটেই সৰিয়হ এতিয়া ফুলা নাই বাৰু বহুখিনি ফুলিছে বাকী সৰিয়হ ফুলা নাই সৰিয়হ ফুলিলে আকৌ আপোনালোকক দেখুৱাম বাৰু ধুনীয়াকৈ তেতিয়াতো একদম সকলোবিলাক হালধীয়া ফুলবিলাক সৰিবলৈকে হ'ল আৰু এতিয়া আহি আমি পালোঁ আমাৰ সৰিয়হ খেতি এয়া আমাৰ দিলীপ দাহঁতৰ সৰিয়হ খেতি দাদাহঁতে কৰিছে বৰ ধুনীয়া লাগে ন সৰিয়হ ফুলিলে চাওকচোন ডালে আছে ইমান ধুনীয়া দেখিবলৈ আৰু এয়া দাদাই কাম কৰি আছে আমাৰ দিলীপ দাই আলুত মাটি দি আছে আলুবিলাক যেতিয়া গছবিলাক দীঘল এয়া দিলীপ দাই আলু মাটি দিবৰ কাৰণে মাটিটো চহাই আছে আৰু লগতে বেলেগ বেলেগ বনবিলাক গুচাই আছে যাতে ভাল হয় ফলটো ভাল পোৱা যায় তাৰ কাৰণে এনেকৈ গোটেইবিলাকতে দিয়া হৈছে এবাৰ বেহাৰ কেনেকুৱা হৈছে দিলীপ দা আলু গাছ ভালে হৈছে গাছ ফল কি হয় পিছত বেহাৰ কিমান মাটিত কৰা গ'ল এবাৰ মোটামুটি আগতীয়াকৈ এবিঘা মাটি আৰু নমলীয়াকৈ 2 বিঘা মাটি নমলীয়াখিনি ফুলা নাই আৰু এইখিনি এবিঘামান মাটিৰ এইখিনি এতিয়া কৰিছে এইখিনি ফুলিছে বাৰু এয়া ওচৰৰ পৰা দেখাইছোঁ এতিয়া এইবিলাক ফুলবিলাক সৰিলে ইয়াতে আৰু সৰিয়হটো আহিব আৰু তেনেকৈ তাৰপাছত নমলীয়াকৈ যে মই কৈছিলোঁ ইয়াত তাত আছে সেইখিনি গোটেইখিনি দেৰিকৈ কৰিছে এইখিনি আৰু এতিয়া মই পথাৰৰ পৰা আহি আছোঁ বহুত টাইম থাকিলোঁ বাৰু ছাগলী আহে ছাগলীবিলাকে এইবিলাক খাই যে সেইকাৰণে ছাগলী অকণমান ৰখিলোঁ অলপ টাইম এইবিলাক বেৰি দিয়া নাই যে মানে সময়ো পোৱা নাই মানুহবিলাকে ধান মৰা কামত ব্যস্ত হৈ আছে গতিকে মানুহবিলাকে নুবুজে মানে পথাৰ মুকলি হৈছে মানে গৰু ছাগলী এৰি দিব লাগে কিন্তু এইবিলাক যে একদম নষ্ট কৰে সেইটোতো তেওঁলোকে নুবুজে গতিকে আহিলোঁ এতিয়া দেখাম এতিয়া এখন আমাৰ ফুলনি বেছি ফুল নাই বাৰু কিন্তু যিখিনি আছে খুব মৰম লগা এয়া আমাৰ মেৰিগ'ল্ড তাৰপাছত একদম ৰঙা হৈ ফুলি আছে গোলাপ ইমান ধুনীয়া দেখিবলৈ ইমান ধুনীয়া লাগিছে ন
তাৰপাছত এই ফুলটোৰ নাম কি হয় আপোনালোকে জনাবচোন দেই, মই নাজানো। আপোনালোকে কোনোবাই যদি জানে জনাব ফুলটোৰ নাম কি হয়। তাৰপাছত এজোপা গোলাপ ফুল, একদম ৰঙা হৈ তলত পৰি আছে একদম পূৰা পাহবিলাক। তাৰপাছত এজোপা গোলাপেই হয়, কিন্তু এইটো পিংক কালাৰ গোলাপ। তাৰপাছত এনেকৈ এজোপা আছে, ইয়াতে তোমাৰ বগা জবা কওঁ আমি এইবিলাকক। এতিয়া ধুনীয়া একুৰা জুইৰ সৈতে আমি জুই পুৱাই আছোঁ। এয়া আমাৰ দেউতাও আহি গ'ল জুই পুৱাবৰ কাৰণে। মই কৈছিলোঁ দেউতাই কাপোৰ পিন্ধি আছে। আমি এতিয়া জুই পুৱাম ইয়াতে আমি জুই পুৱাই আছোঁ। জুই পুৱাবলৈ জুয়ে মানে সতেজতা এটা আনি দিয়ে। এতিয়াতো পুহমহীয়া ঠাণ্ডা হয়নে, গতিকে এইখিনি সময়ত জুই পুৱাই খুব ভাল লাগে। আপোনালোকে কোনে কোনে জুই পুৱাই জনাবচোন। আমি আগতে ইয়াতে জুইত পূৰা আলু এইবিলাক পুৰি খাইছিলোঁ। আমাৰ নতুন আলহী, আমাৰ নতুন বান্ধৱন। হেল্ল' কোৱা। এয়া আমাৰ নতুনকৈ আহিছে, এসপ্তাহো হোৱা নাই। আৰু এনেকৈয়ে আজি দিনটোৰ দেওবৰীয়া ভ্লগৰ মই সামৰণি পিনে আহিছোঁ। এতিয়া আমি জুই পুৱাম, জুই পুৱাই অলপ দেৰিকৈ কিবাকিবি কাম কৰিম। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি এনেকুৱা আমাৰ গাঁৱৰ পৰিৱেশ একদম মানে নিৰ্ভেজাল গাঁৱৰ পৰিৱেশ চাব বিচাৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। আকৌ অহা দেওবাৰে লগ পাম নতুন এটা ভ্লগৰ সৈতে। তেতিয়ালৈ বাই বাই।